আজি আমি বনাবলৈ লৈছোঁ কঁঠাল গুটি আৰু খৰিচাৰ আচাৰ। খৰিচাখিনি পানীৰ পৰা এতিয়া আমি চেকনি এখনত উঠাই লৈ চেপি ল'ম। চেপি লোৱা খৰিচাখিনি এতিয়া আমি 4-5 ঘণ্টাৰ কাৰণে ৰ'দত শুকুৱাই ল'ম। গেছৰ ওপৰত কেৰাহী এটা বহাই গৰম কৰি লৈ তাত এতিয়া তেল ঢালি দিম। তেলখিনি বহুত ধুনীয়াকৈ গৰম হৈ গ'ল। এয়া পূৰা ধোঁৱা ওলাইছে দেখিছে নহয়। এতিয়া গেছটো আমি অফ কৰি দিম। ইয়াতে গোটা মছলা অকণমান দি দিম। মই কি দিছোঁ চাওকচোন। মেথি গুটি, গোটা ধনিয়া, কালজিৰা, অকণমান থেতেলিয়াই লোৱা জিৰা, গোটা জিৰা, সকলোবোৰ মিহলাই লওঁ। এতিয়া তেলখিনি ঠাণ্ডা হোৱালৈ ৰ'ম। অকণমান ঠাণ্ডা হ'ব লাগিব। ঠাণ্ডা হৈ গ'ল। এতিয়া একেবাৰে ঠাণ্ডা হৈ যোৱা নাই দেই, অকণমান কুহুমীয়া হৈছে। তাতে মই পৰিমাণ চাই পেলাই হালধি দিছোঁ। তাতে জোখমতে নিমখ দিম। এচামুচ নিমখ দি দিছোঁ তাতে। মই এচামুচ দিছোঁ যিহেতুকে বস্তু কম। এয়া ধনিয়া পাউডাৰ, এয়া জিৰা পাউডাৰ আৰু এয়া ৰেড চিলি। তেলখিনি সম্পূৰ্ণকৈ ঠাণ্ডা নাই হোৱা, অকণমান ঠাণ্ডা হৈছে আৰু। সম্পূৰ্ণকৈ ঠাণ্ডা হৈ গ'লে সম্ভৱ মিহলি হৈ নাযাব, কাৰণ মই একেবাৰে ঠাণ্ডা কৰি তেল আচাৰ বনোৱাই নাই। অকণমান গৰম হৈ থাকোঁতে বনাওঁ যাতে ইয়াতে সিজি যায়। ইয়াত এতিয়া মই জলকীয়াখিনি দি দিম। এতিয়া শুকুৱাই লোৱা মই দিনত শুকুৱাই ল'লোঁ। 5-6 ঘণ্টামান হৈ গ'ল নেকি শুকুওৱা খৰিচাখিনি।
দেখাত বিৰাট ধুনীয়া লাগিছে, খাবলৈ বহুত ধুনীয়া হ'ব। আৰু এতিয়া ইয়াতে মই কঁঠাল গুটিখিনি দি দিম। কঁঠাল গুটি মই টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। আচাৰত সদায় তেল অকণমান বেছি হ'লেই ভাল লাগে, সেইকাৰণে মই তেল সৰহকৈ দিছোঁ। এয়া চাওক মোৰ কঁঠাল গুটি আৰু খৰিচাৰ আচাৰ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন কেনেকুৱা লাগে। খাবলৈ কিন্তু বিৰাট ধুনীয়া হয়, মই খাই ভাল পাওঁ। আপোনালোকে এবাৰ কেনেকুৱা পায়। যদি মোৰ ৰেচিপিটো ভাল লাগিলে নিশ্চয় লাইক কমেণ্ট কৰিব, আৰু ভাল লাগিলে এইটো মোৰ ৰেচিপিটো ৰেডি হৈ গ'ল। কঁঠাল গুটি আৰু বাঁহগাজ, তাতে মই অকণ অকণকৈ গোটাকৈ নহৰু দুফুটামান দি দিছিলোঁ দেই। এইখিনি এতিয়া মই চিচাৰৰ বৈয়ামত ভৰাই দিম। ভৰাই পেলাই এসপ্তাহমান দিম আৰু ৰ'দত। এসপ্তাহমান ৰ'দত দিয়াৰ পিছতে খাব পৰা হৈ যাব। ইয়াতে এটা ভোট জলকীয়া এড কৰি দিছোঁ দেই। জলকীয়াটো ঠাৰিডাল ছিঙা নহয়, ভয় লাগে দেই, হাত পুৰে বোলে। এইটো এনেকৈয়ে থাকক, ইয়াৰ পৰা মাত্ৰ সুগন্ধিটো ওলালেই হ'ল। এয়া মোৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকৰ যদি মোৰ কঁঠাল গুটি আৰু খৰিচাৰ আচাৰৰ ৰেচিপিটো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকল নতুন তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।